আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ১০ম শ্ৰেণীৰ অসমীয়াৰ অৰুণিমা সিনহা পাত্ৰী। এই ভিডিঅ'টোত তোমালোকে পাবা অধ্যায়টোৰ প্ৰশ্ন উত্তৰ আৰু ব্যাখ্যা, পৰীক্ষাত অহাৰ সম্ভাৱনা থকা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ। এই ভিডিঅ'ই তোমালোকৰ ফাইনেল পৰীক্ষাৰ প্ৰস্তুতি অধিক সহজ আৰু শক্তিশালী কৰিব পাৰিবা। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চোৱা আৰু আমাৰ এই বিদ্যাৰ আলোক পাঠশালা চেনেলটোক তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। হেল্ল' ষ্টুডেণ্ট, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটা কথা ক'ব বিচাৰোঁ যে এই অধ্যায়টো বহুত সহজ হয়। যদি তোমালোকে ভিডিঅ'টো মোৰ লগত চাই যোৱা, তোমালোকৰ এক্সামৰ কাৰণে হৈ যাব আৰু এনচাৰখিনি তোমালোকে ধুনীয়াকে বহীত লিখি লোৱা। তো এতিয়া চমু উত্তৰৰ প্ৰশ্নখিনি চোৱা। অৰুণিমা সিনহা কোনবিধ খেলত বিশেষ দক্ষতা আছিল? আমি উত্তৰটো কৰিম অৰুণিমা সিনহা ভলীবল খেলত বিশেষ দক্ষতা আছিল। খ নম্বৰটো চোৱা, অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল? তাইৰ ঘৰ আছিল উত্তৰ প্ৰদেশত। ঘ নম্বৰটো চোৱা, হস্পিটেলত থাকোতে অৰুণিমাৰ মনত কি সপোন তীব্ৰ ৰূপ লৈছিল? যেতিয়া অৰুণিমাই এক্সিডেণ্ট হৈ হস্পিটেলত আছিল, তেওঁৰ মনত কি সপোন আছিল? উত্তৰটো চোৱা, হস্পিটেলত থাকোতে অৰুণিমাৰ মনত হিমালয় শৃংখলৈ উঠাৰ সপোন তীব্ৰ ৰূপ লৈছিল। নেক্সট ঘ নম্বৰটো চোৱা, চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? আমি উত্তৰ কৰিম চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বত আৰোহণ প্ৰশিক্ষণৰ বাবে বচিন্দ্ৰপালক লগ ধৰিছিল, কিয়নো অৰুণিমাৰ আছিল পৃথিৱীৰ শীৰ্ষস্থম স্থানত অৰ্থাৎ এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ হেঁপাহ। তেওঁৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বচিন্দ্ৰপালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব। অংগ নম্বৰটো চোৱা, মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? উত্তৰটো চোৱা, মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে তাৰিখে আৰোহণ কৰিছিল। তেওঁ তাত 1.5 ঘণ্টা সময় ধৰি আছিল। 2 নম্বৰটো চোৱা, অৰুণিমাই সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল? আমি উত্তৰ কৰিম অৰুণিমাই সিনহাৰ ৰেল যাত্ৰাৰ সময়ত দুৰ্ভিক্ষৰ কবলত পৰিছিল। অৰ্থাৎ যেতিয়া অৰুণিমাই সিনহা লক্ষ্ণৌৰ পৰা দিল্লীলৈ অভিমুখে ঘূৰি আহিছিল, তেতিয়া দুষ্টকাৰীৰ কবলত পৰিছিল। দুৰ্ভিক্ষৰ দলটোৱে ৰেল যাত্ৰীসকলৰ পৰা টকা পইচাৰ লগতে হাতৰ কাণৰ ডিঙিৰ আটাইবোৰ অলংকাৰ কাঢ়ি লৈ গৈছিল। আন আন যাত্ৰীৰ লগতে অৰুণিমাৰ ডিঙিৰ চেইনডাল বিচাৰিছিল, কিন্তু অৰুণিমাৰ চেইনডাল দিবৰ বাবে মান্তি হোৱা নাছিল। তেওঁ ডকাইতবোৰক কৈছিল যে সেইডাল এডাল চেইন নহয়, তাইৰ মাকে তাইক দিয়া আশীৰ্বাদ। ডকাইতবোৰে বাৰে বাৰে দিয়া ধমকিৰ ওচৰত অৰুণিমাই সেও মনা নাছিল। অৱশেষত অন্যায়ৰ ওচৰত সেও নমনা অৰুণিমাক ডকাইতবোৰে ডাংকোললৈ তুলি নি চলন্ত ৰেলগাড়ীখনৰ পৰা বাহিৰৰ অন্ধকাৰলৈ ঢলিয়াই দিয়ে। সেই সময়তে ওচৰেৰে আন এডাল ৰেলগাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো চলন্ত ৰেলগাড়ীখনৰ বস্তা এটাৰ দৰে খুন্দা খাই তললৈ পৰি গ'ল আৰু অৰুণিমাৰ প্ৰাণে প্ৰাণে চিঞৰিলে। কিন্তু ৰেলৰ ইঞ্জিন আৰু চকাৰ শব্দ তাইৰ মাত তল পৰি গ'ল। অৰুণিমাই প্ৰায় 7 ঘণ্টা সময়ত ৰেল আলিৰ কাষত পৰি থাকিল আৰু সেই সময়ত কাষেদি 19খন ৰেল পাৰ হৈ গ'ল। এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰাবলগীয়া হ'ল আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা হ'ল। হেৰুৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি সংযোগ কৰা হ'ল। তো এইখিনি আছিল 2 নম্বৰ, অৰুণিমাৰ সপোন পূৰণৰ ক্ষেত্ৰত বচিন্দ্ৰপালে কেনেদৰে সহায় কৰিছিল? উত্তৰটো চোৱা, ৰেল যাত্ৰাৰ দুৰ্বৃত্তৰ কবলত পৰি নিজৰ ভৰি হেৰুওৱা অৰুণিমা সিনহাৰ মনত হস্পিটেলৰ বিচনাত শুই থাকোতে হিমালয় শৃংখললৈ যোৱাৰ সপোন তীব্ৰ হবলৈ ধৰিলে। এনেতে তেওঁ গম পালে এভাৰেষ্ট বিজয়ী বচিন্দ্ৰপালে তেওঁক সঠিক পৰামৰ্শ দিব পাৰিব। 4 মাহৰ মূৰত তেওঁ হস্পিটেলৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বচিন্দ্ৰপালৰ ওচৰত পালেগে। পিছত চোৱা, বচিন্দ্ৰপালে আৰু অৰুণিমাৰ সকলো কথা সহমৰ্মিৰে শুনিলে। ছোৱালীজনীৰ দুচকুত সপোন, প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাৱে তেওঁৰ মনতো বিশ্বাস জন্মিলে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। অৱশেষত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বচিন্দ্ৰপালৰ তত্ত্বাৱধানত অনুশীলন চলিল আৰু 2013 চনৰ 21 মেত তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হয়। চনটো মনত ৰাখিবা, কিমান চনত অৰুণিমা সিনহাই এভাৰেষ্ট বিজয় কৰিছিল? 2013 চনৰ 21 মে তাৰিখে। তাৰ পিছত 4 নম্বৰ চোৱা, এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? উত্তৰটো চোৱা, এভাৰেষ্ট বিজয়ৰ সপোন পূৰণ কৰিবলৈ অৰুণিমাই কঠোৰ অনুশীলন কৰিছিল। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বচিন্দ্ৰপালৰ তত্ত্বাৱধানত অনুশীলন চলিল। শাৰীৰিক মানসিক দুয়ো দিশত একেবাৰে অভাৱ নাছিল অৰুণিমাৰ। ভৰিখন হেৰুওৱা দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল তেওঁ। অৰুণিমাই প্ৰায় এবছৰ কাল একেলেঠাৰিয়ে উৎসাহ উদ্যমেৰে অহৰহ চেষ্টা
অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিল। কেতিয়াবা এনেকুৱা হৈছিল আন সাধাৰণ মানুহে যিটো খোজ ২ বা ৩ মিনিটতে শিকিব পাৰিছিল, তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে ২ বা ৩ ঘণ্টাও সময় লাগিছিল। তাৰপিছত চোৱা, তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। এনেদৰে কঠোৰ অনুশীলনৰ পিছত অৰুণিমাই ২০১৩ চনৰ ২১ মে'ত পৃথিৱীৰ শীৰ্ষতম স্থান অৰ্থাৎ এভাৰেষ্ট পদাৰ্পণ কৰাৰ সপোন সাকাৰ হৈছিল। ৫ নম্বৰটো কি কৈছে? অৰুণিমাই সিনহাই কিয় লাডাখত থকা মাউণ্ট ছামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? উত্তৰটো চোৱা, লাডাখত থকা মাউণ্ট ছামছেৰ কাংৰীৰ উচ্চতা আছিল ২১,১০৮ ফুট। উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল। সেই সময়ত বতৰ বেয়া আছিল, অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোতে অৰুণিমাই সিনহা আৰু সংগীসকলে অভিযান সামৰি তললৈ নামি আহিব লগা হ'ল। তাৰপিছত ৬ নম্বৰ চোৱা, ৬ নম্বৰ অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিব কৈছে। তো উত্তৰটো চোৱা, এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবৰ বাবে অৰুণিমাই কঠোৰভাৱে অনুশীলন কৰিছিল। ভৰিখন হেৰুওৱা দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞাৰ সফল কৰিবলৈ উঠি পৰি লাগিছিল অৰুণিমাই। কেতিয়াবা এনেকুৱা হৈছিল যে আন সাধাৰণ মানুহে যিটো খোজ ২ বা ৩ মিনিটত শিকিব পাৰিছিল, তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে ২-৩ ঘণ্টা সময় লাগিছিল। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। অৱশেষত লাডাখত থকা মাউণ্ট ছামছেৰ কাংৰীৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল অৰুণিমাই। মাউণ্ট এভাৰেষ্ট কাংৰীৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ২১,৭৯৮ ফুট। সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোতে অৰুণিমাই সিনহা আৰু সংগীসকলে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হ'ল। তাৰপিছত চোৱা, মাউণ্ট ছামছেৰ কাংৰীৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰাটোৱেই অৰুণিমাৰ মনোবল অধিক দৃঢ় কৰি তুলিলে। এইবাৰ অৰুণিমাই মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল। মাউণ্ট এভাৰেষ্ট শৃংখত থিয় হৈ ফটো তোলা ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱা অভিপ্ৰায়েৰে তেওঁ লগত দুটাকৈ কেমেৰা, পানী আৰু অক্সিজেন লৈ গৈছিল। ৪ নং কেম্প পাওঁতে অৰুণিমাৰ দুখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ ৰূপ হৈছিল। লগত নিয়া অক্সিজেন প্ৰায় শেষ হওঁ হওঁ হৈছিল। অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগুৱাই গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মুচি মুচি আগুৱাই গৈ থাকোতে বাটত তেওঁ বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল। কিন্তু একোৱে তেওঁক নিৰস্ত কৰিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল, কষ্ট সহনশীলতাৰ ফলত অৱশেষত ফুলিল। কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ ৫২ দিনৰ অন্তত নিশা প্ৰায় ৮ বজাত তেওঁ ৮,৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হ'ল। তো মূলতে তোমালোকে ডাঙৰ কুৱেশ্যনবিলাক পঢ়িবা। ডাঙৰ কুৱেশ্যন পঢ়িলে সৰু MCQৰ নিচিনা কুৱেশ্যনবিলাক সহজতে শিকি ল'ব পাৰিবা ইয়াৰ ভিতৰৰ পৰা। ৭ নম্বৰ চোৱা, কি কৈছে? একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱন জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। তো কৈছে যে যেনেকে ব্যক্তি এজনে নিজৰ প্ৰতিভা টেলেণ্টেৰে জাতীয় জীৱনত জিলিকি উঠে আৰু আন মানুহৰ বাবে আশা আৰু প্ৰেৰণা হৈ যায়, তো অৰুণিমা সিনহাৰ পাত্ৰীৰ আধাৰত কথাষাৰ যুক্তিযুক্ততা বৰ্ণনা দিব কৈছে। তো আমি উত্তৰটো কৰিম, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দিত দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস যোগায়। তেনে এগৰাকী ব্যক্তি হ'ল অৰুণিমা সিনহা। পিছত চোৱা, জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ হ'ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। প্ৰবল ইচ্ছাশক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰাত সহায় কৰে। উত্তৰ প্ৰদেশত অৰুণিমা সিনহা নামৰ ২৪ বছৰীয়া যুৱতীগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহাৰ লক্ষ্ণৌৰ পৰা দিল্লীলৈ অভিমুখে ৰেল যাত্ৰাৰ দুৰ্ভিক্ষৰ কবলত পৰি এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হয়। তাৰপিছত চোৱা, হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাবলগীয়া হয়। অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাস সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। এভাৰেষ্ট বিজয় কৰা বাচেন্দ্ৰ পালৰ পৰামৰ্শ, সহায়, প্ৰশিক্ষণৰ বলত অৰুণিমাই নিজকে পৰ্বত আৰোহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত ২০১৩ চনৰ ২১ মে'ত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল। যি সময়ত শাৰীৰিক প্ৰতিবন্ধকতা সহস্ৰজনে নিজৰ দুৰ্ভাগ্যৰূপে জ্ঞান কৰি আহিছিল, তেনে সময়ত নিজৰ অধপ সাহসৰ জৰিয়তে দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰি জগতলৈ চানেকি দেখুৱাইছে অৰুণিমা সিনহাই। তো ইমানেই আছিল। তাৰপিছত যিহেতু ভিডিঅ'খন বহুত লং হৈ আছে, তো তোমালোকে এইখিনি ধুনীয়াকে ভিডিঅ'টো পজ কৰি বহীত লিখি ল'বা
আৰু পৰৱৰ্তী কি ভিডিঅ' লাগে কমেণ্টত জনাবা। তো আজিলৈ ইমানখিনি আছিল। থেংক ইউ।